আমার বিটিসি যে 5খন যে জিলা আছে এই 5খন জিলারে আজি বহুত পুৰণীয়া সমস্যা আমাৰ 5খন জিলাতেই হজ ভৱনৰ প্ৰয়োজন আছিল এটো মুছলমানৰ এখন বহুত পুৰণীয়া এখন সমস্যা তো যিয়ে নহওক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ আগত আহতে এটো প্ৰতিশ্ৰুতি দিছিল যে মই যদি বিটিসি চৰকাৰ গঠন কৰিব পাৰো তেতিয়া হলে আমাৰ বিটিএডিৰ 5খন জিলাতেই আমি হজ ভৱন নিৰ্মাণ কৰি দিম কিন্তু আমি চাবলৈ পাইছো যে তেওঁ সরকার গঠন করা আজি 4 বছর 7 মাহ 8 মাহ 9 মাহ মান গুছিয়ে গল অর্থাৎ 4.5 বছর গুছিয়ে গল তেতিয়ালৈকে একো কৰা নাছিলে কিন্তু লাস্ট 3 মাহহে বাকি আছে এইটো সরকাৰৰ আমি জনামতে 3 মাহ 4 মাহহে বাকি আছে এইটো সময়ত যে তেওঁ লাস্ট মোমেন্টত যে 5খন জিলাৰ হজ ভৱন দিব বুলি ঘোষণা কৰিছে হয় যদিও ঘোষণা কৰিছে আমি সন্তুষ্টজন এতিয়ালৈকে হ'ব পৰা নাই তাৰ কাৰণ এইটো এটা আগন্তুক ইলেকশনৰ এটা টপ বুলিহে আমি ভাবিবলৈ বাধ্য হৈছো যদি ইহঁতে যে হসাকে যদি এই আমাৰ প্ৰতিশ্ৰুতিখন যদি ৰক্ষা কৰিব বিচাৰিছে আমাৰো দাবী আছিল উলামা কাউন্সিল অফ বিটিআৰ আমি মেমৰেন্ডাম দিছিলো আপোনাৰ ডাঙৰীয়াক 2 বছৰ আগতেই দিছিলো যে আমাৰ 5খন জিলাৰ হজ ভৱনখন সোনকালে আপুনি দিব লাগে কিন্তু তেওঁলোকে যে লাস্ট মোমেন্টত দিলে আমি আশা কৰো যে বিটিসি চৰকাৰে এই 3 মাহৰ ভিতৰতে যদি গোটেই 5খন জিলাৰ 5খন হজ ভৱন যাতে কমপ্লিট কৰি বিটিএডিৰ মুছলমানক দেখুৱাই দিয়ে ইহঁতে হসাকেই মুছলমানৰ কাৰণে 5খন ভৱন দিছে বুলি নহলে আমি ভাবিবলৈ বাধ্য হম যে আগন্তুক দিনত 5 বছৰৰ কাৰণে ইহঁতে মুছলমানৰ এটা টপ দিছে বুলি আমি ভাবিবলৈ বাধ্য হম গতিকে আমি এইখিনিতে বিটিসি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এতিয়া ওয়েলকাম কৰিব নোৱাৰো হয় ভাল কথা ইহঁতে ঘোষণা কৰিছে আমি ভাল পাইছো কিন্তু আমি ৰাজহুৱাভাৱে তেতিয়াহে ওয়েলকাম কৰিম যেতিয়া ইহঁতে এই ইলেকশনৰ আগতে কমপ্লিট কৰিব কামখিনি কৰি দিব তাৰ কাৰণ 4 বছৰত এনেকা 50খন হজ ভৱন বনাই দিয়া গলহেতেন ইহঁতে বহুত ডাঙৰ ডাঙৰ কাম বিটিসিত কৰিছে কিন্তু মুছলমান কাৰণে কি ডাঙৰ কাম কৰিছে হেতু এটা ডাঙৰ কাম আমি ভাবি লৈছো কিন্তু আমি চাম এইখিনি সময়ত চৰকাৰে কি কৰে তেতিয়াহে আমি এটো ওয়েলকাম জনাম আৰু আমি আহ্বান কৰিছো বিটিসি চৰকাৰক যেহেতু অনাগত দিনত বেছি দিন নাই আৰু ইলেকশন 2025 ইলেকশন যেটো আমাৰ বিটিসিত হ'ব লগা আছে এইখন আৰু বেছি দিন নাই মই আমি উলামা কাউন্সিল অফ বিটিআৰে তেওঁলোকক আহ্বান কৰিছো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান কৰিছো আপুনি অতি সোনকালে যিমান সোনকালে পায় এই 5খন হজ ভৱন যাতে সোনকালে কমপ্লিট কৰি দিয়ে এই আমি আহ্বান কৰিছো এখন বহুত দুখৰ বিষয় যি আমাৰ দেশৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ গোটেই সেনাৰ কাৰণে গৌৰৱ ভাৰতৰ সকলো জাতি ধৰ্ম বৰ্ণ সকলো ভাৰতীয়ৰ কাৰণে গৌৰৱ আমাৰ কৰ্নেল সুফিয়া কুৰেশী যে বিজেপিৰ মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শাহে যে মন্তব্য কৰিছে কিন্তু আমি আচৰিত পাইছো যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যেটো সময়ত ভাৰতৰ এটা সংকট সময় যি সময়ত গোটেই জাতিয়ে আমি মুসলিম হিন্দু খ্ৰীষ্টান বৌদ্ধ সকলোৱে আৰু সকলো ৰাজনৈতিক দলে বিনা শৰ্তে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী সাহেবক সমৰ্থন কৰিছে যে নাপাক পাকিস্তানক শিক্ষা দিব লাগে এই নাপাক পাকিস্তানক শিক্ষা দিবলৈ গৈ আমাৰ কৰ্নেল সুফিয়া কুৰেশীয়ে যি কাম বৃহৎ কাম কৰিছে আমি গৌৰৱবোধ কৰিছো নিজকে নিজে অহংকাৰ কৰিছো যে আমাৰ ভাৰতীয় সেনাৰ মাজত যেন কৰ্নেল কুৰেশী আছে আৰু তেওঁ নহয় তেওঁৰ পিতা এজন সেনাত আছে আৰু আছিলে তেওঁৰ গ্ৰেণ্ডমাদাৰ তেওঁ এজন বীৰংগনা আছিলে তেওঁ নিজে বীৰংগনা কিন্তু তেওঁৰ বিৰুদ্ধে কেনেকৈ এজন বিজেপিৰ মন্ত্ৰীয়ে কবলৈ লাজো পাইছো মই যে সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছে গতিকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তেওঁলোকক মই অনুৰোধ জনাম যে আমাৰ উলামা কাউন্সিল অফ বিটিআৰ ফালৰ পৰা যে অতি সোনকালে আপোনালোকে যেনেকৈ কয় যেনেকৈ ভাৰতীয় সেনাক লৈ গৌৰৱ কৰে ভাৰতৰ পৰিবেশ লৈ গৌৰৱ কৰে হেনেকে আপোনাৰ এই নিকাম্মা যে মন্ত্ৰী আছে সেই মন্ত্ৰীজনক আপোনাৰ দলৰ পৰা বহিষ্কাৰ কৰক আমি উলামা কাউন্সিল অফ বিটিআৰে বহুত দুখৰে ক'বলৈ বাধ্য হৈছো যে আপোনাৰ বিজেপিৰ নেতৃত্বত এনেকে এজন মন্ত্ৰী আছে যিয়ে ভাৰতীয় সেনাক অপমান কৰিছে সেইকাৰণে আমি উলামা কাউন্সিল অফ বিটিআৰে আকৌ অনুৰোধ কৰিছো যেন এই মন্ত্ৰীজনক যেন অতি সোনকালে বিজেপিৰ পৰা বহিষ্কাৰ কৰি দিয়া হয় इलेक्ट्रिक स्कुटि बायनो गोसो गुदुं रायजो राजाफोरनि थाखाय गोजोनथाव खौरां नावखाथियाव थानाय DNB मटर्स डिलारआ नोंथांमोननि थाखाय लानानै फैदों मोजां आरो जौगा थाखोनि इलेक्ट्रिक स्कुटि नोंथाङा नावखाथियाव फैनानै नोंथांनि गोसो बायदि बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिखौ बाङाय बेसेनावनो लांफैनो हागोन
तामुलपुर जिल्लानि सिङाव थानाय गड़ेश्वर आरो बगामाटी थांग्रा लामायाव थानाय नावखाथा सकआव दं भूमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिनि श'रुम। नोंथांमोना बे श'रुमाव भूमि अट'मबाइलनि गुबुन गुबुन मडेलफोरनि इलेक्ट्रिक स्कुटिखौ खम बेसेनावनो मोननो हागोन। बिटिआरजों लोगोसे सा सानजा भारतनि गेजेरावनो गिबिसिन सौफैनाय DNB मटर्स श'रुमाव मोन 6 मडेलनि इलेक्ट्रिक स्कुटिफोर जेरै ग्रेस, फायर एक्स प्र, पावार TCL, फायर एक्स प्लास, ग्रीन भेक्टरि, सेलडन आरो राइडेन मडेलनि इलेक्ट्रिक स्कुटिफोरखौ मोननो हागोन। बेनिखायनो जायफोर गाव-गावनि गारि सालायनायनि खरसाखौ बाङाय खालामनो सानदों आरो इलेक्ट्रिक स्कुटि लानो गोसो जादों, नोंथांमोना नावखाथा सकआव थानाय भूमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिनि श'रुमाव फैनानै गावनि मेगन खेबनाय इलेक्ट्रिक स्कुटिखौ फैनानै लांफैदो। नङाब्ला बांसिन रोखायै मिन्थिनो थाखाय 7002492305 8822328098 आरो 9127429031 मबाइल नम्बराव फोनांजाब खालामदो। बेनि अनगायैबो सा सानजा भारतनि जायखिजाया थावनियाव नोंथांमोना गोदानै भूमि ड्राइव इलेक्ट्रिक कम्पानिनि श'रुम बेखेवनो गोसो दंब्ला DNB मटर्स श'रुमनि बिगोमा बिथांजों स्क्रिनाव होनाय मबाइल नम्बरनि गेजेरजों थोंजोङै फोनांजाब खालामनो हागोन। मबाइल नम्बर 7002249230 8822328098 आरो 9127429031। बेनि अनगायैबो नोंथांमोना DNB मटर्स श'रुमाव गासैबो इलेक्ट्रिक स्कुटिनि जायखिजाया गोनां बेसादफोर एबा पार्ट्सफोरखौबो मोननो हागोन।